ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ হনুমন্ত লংকা দৰ্শন পাঠটিৰ শব্দাৰ্থখিনি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাবা। অৱশ্যে এই শব্দাৰ্থ আৰু টোকা তোমালোকৰ পাঠ্যপুথিত দিয়ে আছে, তথাপি মই অলপ ভিডিঅ'টোত বিস্তৃতভাৱে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে মনোযোগেৰে প্ৰতিখন শ্লাইড চাবা, কথাখিনি বহীত তুলি ল'বা আৰু ভিডিঅ'টো কেইবাবাৰো চাই আৰু তোমাৰ পাঠ্যপুথিৰ কথাখিনি কেইবাবাৰো চাই বিষয়টো ভালদৰে বুজিবা বুলি আশা প্ৰকাশ কৰিছোঁ। এই হনুমন্ত লংকা দৰ্শন পাঠটিত যিবোৰ শব্দ দিয়া আছে, সেই শব্দবোৰ পাঠটিত অন্তৰ্ভুক্ত শব্দবিলাক প্ৰাচীন অসমীয়া ভাষাৰ শব্দ আৰু সেই শব্দবোৰ আধুনিক অসমীয়া ৰূপ কি ধৰণৰ হ'ব ইয়াত দিয়া আছে। তোমালোকে চাই যোৱা। অচিন্ত প্ৰভাৱ, চিন্তা কৰিব নোৱাৰা প্ৰভাৱযুক্ত। অমৰাৱতী, স্বৰ্গৰ ৰাজধানী। অমৰাৱতী মানে স্বৰ্গৰ ৰাজধানী বা দেৱৰাজ ইন্দ্ৰৰ ৰাজসভা থকা ঠাই। অশ্বত্থ মানে আহঁত গছ। খন্তকী মানে কাঁইটীয়া গছ। কপিত্থ মানে ঔটেঙা। কপিত্থ এবিধ টেঙা ফল, ঔটেঙা। কমলা টেঙৰা মানে কমলা টেঙা ঠাই কৈছে। কলেবৰ মানে আকাৰ আকৃতি, হনুমন্তৰ কলেবৰ ঠাই কৈছে। গড় মানে তোমালোকে জানাই, লাচিতে আমাৰ অসমৰ চাৰিওফালে গড় মাৰিছিল মোগলক ভেটিবৰ কাৰণে। সেই গড় হৈছে দুৰ্গ বা কোচ বুলিও কয় ইয়াক। ইটা, মাটি, কাঠ আদিৰে নিৰ্মিত ওখ প্ৰাচীৰ। গগন মানে আকাশ। গহ মানে গৰ্ব, গহ কৰিলে, গহ কৰিছে মানে গৰ্ব কৰিছে, মই বৰ ভাৱ দেখুৱাইছে, অহংকাৰ বুলি ক'ব পাৰি। অহংকাৰ বুলি ক'ব পাৰি। তাৰ পিছৰখন শ্লাইডলৈ যাওঁচোন। তাৰ কি আছে? গুণন্ত। গুণন্ত মানে ভাবিলে। গোৱা মানে আমি জানো সকলো তামোল। শতক মানে চৰাই আচলতে। তোমালোকৰ পাঠ্যপুথিত ইয়াক ঘৰচিৰিকা চৰাই বুলি কৈছে। ছাতিয়াল মানে এবিধ গছ, চটিয়না গছকে ছাতিয়াল বুলি কোৱা হৈছে। তমালু এবিধ গছ, ডাঠ ক'লা বাকলিয়ে থকা এবিধ গছ। তম্ভিউক মানে ৰব, ৰবলৈ কৈছে। সূৰ্যক ৰোৱা প্ৰসংগত তম্ভিউক বুলি হনুমন্তই প্ৰাৰ্থনা কৰিছে, স্তুতি কৰিছে। দাশৰথী ৰাম মানে দশৰথৰ ডাঙৰ পুত্ৰ ৰামচন্দ্ৰৰ কথা কৈছে। দিবাভাগে মানে দিনৰ ভাগতে, দুপৰীয়া ভাগত নহয়, দিনৰ ভাগত। দ্বিতীয় মানে দ্বিতীয়, দৃষ্টি বলাই শান্ত, দৃষ্টি প্ৰসাৰিত কৰি চালে, যিমান দূৰলৈকে পাৰি চালে। দেখিলন্ত মানে দেখিলে। নাৰংগ মানে কমলা টেঙাৰ গছৰ নাৰংগ বুলি কয়। নাৰংগলৈকে আমি পালো। উঠাই দিওঁ পালো যেতিয়া উঠাই দিওঁ। ডাঙৰকে দিওঁ। নহয় জানো? তেতিয়া তোমালোকৰ চাবলৈ ভাল হ'ব। চাবলৈ ভাল হোৱা অলপ ডাঙৰকে দিলে
পদ্মিনী দেখি মানে পদুম ফুলৰ পুখুৰী, পৱন নন্দন মানে বায়ুপুত্ৰ হনুমান, পিয়াল মানে আঙুৰ গছ, প্ৰবন্ধ মানে প্ৰচেষ্টা, দেৱালৰ পাঞ্চিৰ শব্দতে প্ৰাচীৰৰ দেৱালৰ এই অৰ্থ বুজাইছে, মানে যিটো ৱাল বুলি আমি কওঁ আজিকালি দেৱাল। বিড়াল মানে মেকুৰী, বীজপুৰ মানে এবিধ টেঙা গছ, যোজন মানে 8 মাইল দৈৰ্ঘ্যৰ, সলঙা মানে সলং গছ, হাৰিঠা মানে মণিচালৰ গছ। গতিকে এইখিনি হৈছে তোমালোকৰ এইটো পাঠৰ তাৰপিছত আহিলে আমি এতিয়া চমুটোকে আলোচনা কৰিম। পাঠত কেইটামান শব্দ, কেইটামান ব্যক্তিৰ নাম দিয়া আছে, মানুহৰ প্ৰতি কেইটামান নাম দিয়া আছে। তেনে এটা নাম হৈছে অংগদ। অংগদ কিষ্কিন্ধাৰ ৰজা, বানৰ ৰজা বালিৰ পুত্ৰ। পৰম বলৱান অংগদে শ্ৰীৰামচন্দ্ৰক সীতা উদ্ধাৰত সহায় কৰিছিল। লংকা পাৰ হ'ব পৰা 4 বানৰৰ অন্যতম বানৰ। হনুমন্তই কৈছে সুগ্ৰীৱ নীল অংগদ আমি সমে 4, এতেকে সাগৰকো তৰিবাক পাৰি। এই সাগৰ পাৰ হ'ব পৰা লংকালৈ যাবলৈ 4 বানৰৰ অন্যতম বানৰ। হ'লনে? কাশ্যপ নন্দন সূৰ্য দেৱতাক কোৱা হৈছে। সূৰ্য কাশ্যপ আৰু অদিতিৰ পুত্ৰ বুলি ৰামায়ণৰ 2খন পুৰাণত উল্লেখ আছে। সেইকাৰণে কাশ্যপ নন্দন বুলি কোৱা হৈছে। ত্ৰিকুট পৰ্বতটো ৰামায়ণত কৰা বৰ্ণনা মতে এই পৰ্বতৰ ওপৰত লংকা নগৰ প্ৰতিষ্ঠা কৰা হৈছিল। এই লৱণ সমুদ্ৰৰ মাজত অৱস্থিত পৰ্বত। তাৰপিছত আহিল বিশ্বকৰ্মা দেৱতাসকলৰ শিল্পী। বিশ্বকৰ্মাই দেৱতাসকলৰ বিমান, অলংকাৰ আদি নিৰ্মাণ কৰি দিছিল। তেওঁ শ্ৰেষ্ঠ দেৱশিল্পী। নীল আৰু সুগ্ৰীৱ এই দুইটা বান্দৰ। নীল সীতা উদ্ধাৰ কৰিবলৈ যোৱা বানৰ বাহিনীৰ এগৰাকী মুখ্য বানৰ সেনাপতি। শ্ৰীৰামচন্দ্ৰই সাগৰত সেতু বান্ধোতে নীলে ৰাম নাম লিখি শিলবোৰ উপঙাই ৰাখিব পাৰিছিল। সুগ্ৰীৱ বানৰাজ বালিৰ ভায়েক সুগ্ৰীৱ কিষ্কিন্ধাৰ যুৱৰাজ আছিল। বালিৰ ভয়ত কিষ্কিন্ধাৰ পৰা পলাই আছিল। পাঠত বৰ্ণিত অনুসৰি লংকা পাৰ হ'ব পৰা মুখ্য 4 বানৰৰ অন্যতম বানৰ। ছাত্ৰ ছাত্ৰীসকল, ইয়াত এটা আহ্বান আছে, তোমালোকে চাবা, 2-3 বাৰমান ভিডিঅ'টো চাবা, আৰু কিবা যদি অসুবিধা পোৱা কমেণ্টত লিখিবা, নহ'লে ফোন নম্বৰ অথবা হোৱাটছএপত মেছেজ কৰিব পাৰিবা, মেইলো কৰিব পাৰিবা। মেইল আইডিটো মই ইয়াত দি দিছোঁ, তোমালোকে এইটোত কৰি পেলাই মোলৈ মেইল কৰিব পাৰিবা। ঠিক আছে, ভিডিঅ'টো কেইবাবাৰো চাবা।